এই বনৰাটো এইটোৱে নহয় আৰু কেলা কট বা কেজনী ছোৱালী ভৰাই থৈছে তো হেল্ল' কলিজা হল পুনৰ সকাল মোৰ অন্য এটা ভিডিঅ' মাজৰে আৰু আপোনালোকে চাই চেনি নিদিবা তো মোৰ ইনষ্টাগ্ৰামত যিবিলাক ভিডিঅ' আছে সেইবিলাক ভিডিঅ' বহুতে কমেণ্ট কৰিছে যে দয়াদাৰ কপি কৰিছে দয়াদাৰ মানে কণ্টেণ্ট হয় সেইবিলাক বহুতে মানে কমেণ্ট কৰিছে ভাবিলোঁ দয়াদা কোন হয় আবে কোন দয়া কেলা ইউটিউবত যেতিয়া দয়া বুলি চাৰ্চ কৰিলে আহিলে এই বনৰাটো মানে ভাবিলোঁ কেলা ইয়াৰ বনৰাটোৰ পৰা এটা ভিডিঅ' এটা বনাই দিওঁ এতিয়া চাগে বহুতে তলত কমেণ্ট কৰিব যে দয়াদা কিয় তেনেকৈ কৈছ আৰে ভাই শুন ফাৰ্ষ্ট ভিডিঅ'টো চাই ল লাষ্টলৈকে আৰু তাৰপিছত কমেণ্ট কৰিবা যে মই কি সঁচা এটা কৈছোঁ নে মিছা এটা কৈছোঁ তুমি ফাৰ্ষ্ট কথা পাতিম দয়াদাৰ নুনুটোৰ ওপৰত কি ডাঙৰ নহল নেকি আবিও বোকাচোদা কেলা তাৰ গৰম পানী ঢালি দে 1 ঘণ্টাতে ডাঙৰ আহিব साले वही लंड फेंक के मारूंगा पूरा खानदान प्रेग्नेंट हो जाएगा এইটো কাৰণেতো মই ইয়াক কেলা বনোৱা বুলি কৈছো অকল এইটোৱে নহয় আৰু কেলা কট বা কেজনী ছোৱালী বাহ ভৰাই থৈছে এই ল'ৰাবোৰে গম পাওঁ নিজৰ ফাটি যায়কে তাইক কেলা কেয়াৰ লওঁতে নিজে ভাত খাওঁ বা নাখাওঁ কিন্তু তাইক মৰমত কথা পাতি ভাত খুৱাই দিব লাগিব বেবি থনাল কেলা তাৰপিছত পাছফালে কেলা গাৰ মাৰি দিবি হাই দেখো অসমত চবতকে ধুনীয়া হেণ্ডসাম ইউটিউবাৰটো কোন হয় বাৰু আচ্ছা ধুনীয়াটো কথা নকওঁ কিন্তু যদি অসমৰ আটাইতকৈ বনৰা ইউটিউবাৰ বুলি কয় ন তেতিয়াহ'লে কেলা ক'ব পাৰে দয়া বনৰা এই বনৰাটোৰ ন কেলা আচল চৰিত্ৰ হ'ল এইটো তই যি কৰিব আছে কৰ খালি মই এটা কথা কৈছো মই ঠিক আছে তই এইবিলাক ভিডিঅ' কাক দিও দি থাকিবি মোৰ মতলব নাই কাৰোবাক দিছ যদিও দে খালি সেইটো তই নিজে ফুললি এক্সপ'জ হবি মানে তোৰ নিজৰ ইজ্জতে কেলা ডাউন হ'ব কথা ইমানে ময়ো ধোৱা তুলসী পাত নহয় কেলা মই মানিছো মোৰ ভুল হ'ল কিন্তু এইটোত মই লমেই আকৌ প্ৰেগনেণ্ট কৰি কেনে তই তাৰপাছত এতিয়া মোক কৈ আছ যে তই মোৰ লাইফটো ধ্বংস কৰা নাই প্ৰেগনেণ্ট কৰি দিছ মোক মোৰ লাইফটো চেছে কৰি দিলি ঔষধ চৌষধ খুৱাই বাহানা চাহানা মাৰি কেনে হেৰি কৰি দিলি তাৰপিছত তই এতিয়া কৈ আছ মোৰ লাইফটো ধ্বংস কৰা নাই ফিউচাৰত যেতিয়া মোৰ প্ৰব্লেম হ'ব কোন ল'ৰাই মানে কোন ল'ৰাই মোক একচেপ্ট কৰিব যে মই অলৰেডি মোৰ বয়ফ্ৰেণ্ডৰ লগত প্ৰেগনেণ্ট হৈ কেনে মই তাৰ লগত তাৰ ৱাইফ হ'ব গৈছোঁ কোনোবা ল'ৰাই মোক একচেপ্ট কৰিব দয়াই কেলা এজনী ছোৱালী লাইফ ধ্বংস কৰি দিছে ই কেলা ভিডিঅ'বোৰত যিমানেই জ্ঞান নিদিয়ক কিয় কিন্তু ইয়াৰ কেলা আচল চৰিত্ৰ কেলা এইটোৱে দয়া বকাচোদা কেলা লেংৰা হৈ ছোৱালীৰ কেলা পেট ফুলাই দিছে আৰু আমাৰ নিচিনা যদি ভাল হোৱাহেঁতেন আৰু কেলা ফুলাব পাৰিবই যিহেতু আমাৰ জনিদাৰ ষ্টুডেণ্টটো হয় ন হেল্ল' জনিদা So guys, thank you for watching my video. তো ভিডিও কেনেলে কমেন্ট কৰা লাইক কৰা শ্বেয়াৰ কৰা আৰু চেনেল যদি নতুনকৈ ভিজিট কৰিছা তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি থৈ যা তো লগ পাইছো অন্য নতুন ভিডিঅ'ত ততকিলে বাই বাই যিটো দয়াদাৰ যিটো লেঙৰা বুলি কৈছো সেইটো কাৰণে দয়াদাক মই বহুত সৰি কৈছো কাৰণ যিটো দয়াদাৰ ভয়টো লেঙৰা হয় সেইটো কাৰণে দয়াদাৰ চাগে দুখো নকৰে কাৰণ ভগৱানে যাক যেনেকৈ দিয়ে সেইটোতে হেপি থাকে চ' সেইটো কাৰণে মই দয়াদাক সৰি বুলি কৈছো মানে কণ্টেণ্টটো তেনেকৈ লিখিলোঁ কাৰণে আৰু কৈ দিলোঁ চ' মই অন্তৰৰ পৰা কোনো একো কথা কোৱা নাই চ' আই এম আৰু